আমাৰ কইনাজনী কেনেকুৱা লাগিছে ইমান কিউট এইটো আমাৰ আইতা বহুত ৰখাল মানুহ ন এইকেইটা কোন দীপশিখা আৰু ভায়লিনা ইমান ধুনীয়া হৈছে মই পাত্তাই পোৱা নাই ইহঁতক Hello everyone, welcome to my YouTube channel Moni's Vlog আৰু আজি মই আপোনালোকক মোৰ বেষ্টিৰ সম্পূৰ্ণ বিয়াখন দেখাবলৈ গৈ আছো ইউটিউবত উঠিব একদম আমি মন্দিৰত আহি আছো এইটো কইনাৰ মাক আৰু এইবিলাক কইনাৰ আইতা আৰু মোৰো আইতা আৰু আমাৰ কইনা আগত কইনাৰ সেইটো খুৰী হয় আৰু এইটো জেঠি আৰু আমি মন্দিৰলৈ আহিছো তাই ভগৱানৰ আশীৰ্বাদ ল'বলৈ আহিলে যেহেতু আজি তাইৰ বিয়া আজিৰ পৰা বিবাহিত জীৱন আৰম্ভ হয় বান্দৰটো দেখিছেনে আৰু এইটো এটা ওচৰৰে মন্দিৰ হয় ইয়াতেও আহিলো আমি এফালে কিবা শ্ৰাদ্ধ হৈ আছে আমাৰ ল'ৰাই একদম মিক্সি মাৰি আছে আদা নহৰু এফালে আমাৰ মেকআপ আৰ্টিষ্ট আহি গৈছে ন এইটো কোন কইনাৰ একদম দাদীয়েক আৰু গাইছ আমি ওলাই ৰেডি হ'লো বিয়াৰ কাৰণে এইটো তাই আহি বিয়াৰ ঘৰ পালোঁ ওলাই মেলি ইয়াতে আহিয়ে সেইটো গণেশ বাবা ভাল লাগিছে বহুত বিয়াৰ হেৰিটো তেওঁলোকে চাব পাৰে ৱাও ফুচকা খাব লাগিব এইফালে কফি ইয়াতে কইনা বহিব অলপ পিছত আপোনালোক কেনেকুৱা লাগিছে ক'ব দেই গোটেই পেণ্ডেলটো মই অলপ দেখাই দিছোঁ এইফালে ফটো উঠাৰ কাৰণে ফুচকা আৰু এইফালে এনেকৈ বহিব পৰাকৈ দিছে বহুত ৰখাল মানুহ ন মোক কেনেকুৱা লাগিছে আজি বৰ ভাল লাগিছে একদম আপোনাকো বহুত ধুনীয়া লাগিছে আইতা বাই বাই নাতি এইকেইটা কোন দীপশিখা আৰু ভায়লিনা ইমান ধুনীয়া হৈছে মই পাত্তাই পোৱা নাই ইহঁতক কিবা কোৱা যায় দুবাৰ মেকআপ কৰিলে আমাৰ কইনাৰ মাক হাই বুলি কওঁ কইনাৰ মাক আৰু এইটো আলহী হয় আমাৰ কইনাজনী কেনেকুৱা লাগিছে ইমান কিউট আৰু এনেকৈয়ে এতিয়াতো সন্ধিয়া হৈ গ'ল কইনাক গা ধুৱাবলৈ নিব ওলাইছে এতিয়া কইনাক গা ধুৱাব কইনা একদম বাইদি গৈ আছে আৰু ইয়াতে কইনাক গা ধুৱাব জেগাখিনি অলপমান সৰু হয় বাৰু যিহেতু টাউনত আৰু কইনাক গা ধোৱাৰ পিছতে ময়ো একদম সাজি কাচি শাৰী এখন পিন্ধি আহি গ'লোঁ ভাত খাবলৈ আহিছোঁ আৰু দিনত যিমান ভাত খালোঁ মই ব্লগ বনোৱা নহ'ল এতিয়া দৰা ঘৰৰ লগত খাই আছোঁ তো এতিয়া ব্লগ বনাওঁ আপোনালোকক অলপমান দেখাম আৰু এইটো দীপশিখা একদম শাৰী চাৰী পিন্ধি পূৰা আহিছে আৰু এইফালে আছে মূৰ্ছনা বা নহয় মূৰ্ছনা মোৰ লগৰে আৰু এইটো তাই মানে ফোনতে বিজি আৰু থাকক দিয়া এইফালে দৰা ঘৰৰ মানুহ চাগে চিনি নাপাওঁ অলৰেডি খাই গ'ল বাৰু আমি কইনা ঘৰ ন লাষ্টত খাই আছোঁ আৰু এতিয়া বিয়া ষ্টাৰ্ট হৈছে এইফালে বামুণে নিয়ম নীতিবোৰেৰে বহুত ধুনীয়াকৈ হোম সাক্ষী কৰি তাই বিয়া হৈ আছে বেয়াও লাগিছে দিয়কচোন তাই যিহেতু বিয়া ভালো লাগিছে বেয়াও লাগিছে তেনেকুৱা আৰু এইজন হৈছে আমাৰ ভিনদেউ বেচেৰা একদম টোপনিতে লালকালে হৈ আছে চাগে আৰু এনেকৈয়ে বিয়াখন সম্পূৰ্ণ হ'ব এতিয়া আজিৰ পৰা আৰু ছোৱালী জীৱন এৰি বোৱাৰী হ'বলৈ গৈ আছে তাই আৰু বাৰ্থডে আৰু এয়া
এতিয়া বিয়া প্ৰায় শেষেই হৈছে জীৱনত ফাৰ্ষ্ট টাইম মই এনেকৈ বিয়া চালোঁ কোনোদিনে মানে ৰাতিলৈকে এনেকৈ বিয়া চাই পোৱা নাছিলোঁ এই বেষ্ট ফ্ৰেণ্ডৰ বিয়া বুলি চালোঁ ভাল লাগিছে বিয়া চাই আৰু এতিয়া বিয়া শেষ হ'ল এতিয়া দৰা কইনাক ভিতৰলৈ নি আছে ভিতৰলৈ নি ভিতৰত অকণমান নিয়ম নীতি আছে আপোনালোকেতো গমেই পায় আৰু বিশেষকৈ এটা মোৰ চবচে ভাল লাগে আঙুঠি লুকোৱা যিটো আছে ন সেইটো নিয়মটো বহুত ভাল লাগে আমাৰ কইনাই কি কৰে এতিয়া আঙুঠি কেনেকৈ লুকাই দৰাই পায় নাপায় দেখা পাম গাইজ আমি বিয়া চিয়া খাই এতিয়া গৈ আছোঁ ৰাতিপুৱা কইনা যোৱাখিনি আমি দেখুৱাব নোৱাৰিলোঁ বহুত বেছি কান্দিছে আমাৰো বেয়া লাগিছে তো ভিডিঅ' কৰা নহ'ল সেইখিনি টাইমত এতিয়া আহোঁতেও মাহঁতে সেই মন চন মাৰি আছে ন ভিডিঅ' কৰা নহ'ল এতিয়া আমি আহি আছোঁ আহোঁতে ভিডিঅ' কৰিছোঁ আৰু মোবাইলটো টিপি আহি আছে এনেকৈ আৰু লগৰীৰ বিয়া কিনো কৰিম লাইফত এখন বিয়া খালোঁ ইমান ভালকৈ বহুত মই আহি লগৰ ছোৱালীজনীৰ ঘৰত অলপমান সোমালোঁ ভাত পানী খাই এতিয়া মই গুৱাহাটীলৈ ৰাওনা হৈ আছোঁ আৰু এতিয়া বাছ ৰখি আছোঁ বাছ নাই অহা এইটো আমাৰ দীপশিখা আজি আৰু উপায় নাই এনেকৈ আজি আৰু ব্লগটো এইখিনিতে সামৰিলোঁ বিয়াৰ ব্লগ বাই বাই গাইজ বাই